কি ঘটিব লৈছে অসমৰ এইবোৰ যিবোৰ ঘটনা ঘটিছে ন এইবোৰ দেখি যে একদম মানে নিজকে কিবা লাগিছে তাতে যোৰহাট অসমৰ যোৰহাট জিলাত এনেকুৱা ঘটনা ঘটিছে মই নিজেই যোৰহাটৰ ছোৱালী মোৰ আজি সঁচাই লাজ লাগিছে যে বাহনাটো মোৰ ঘৰৰ একেবাৰে ওচৰতে বুলি ক'লেও ভুল নহয় তেনেকুৱা এখন জেগাত আজি এনেকুৱা ঘটনা ঘটিছে নিজৰ জন্মদাত্ৰী মাতৃৰ লগত এনেকুৱা কোনে কৰিব পাৰে তেওঁৰ মৃতদেহা একদম গেলি পচি গৈছেগৈ আৰু সেইটো দুদিন বা এদিনত হোৱা ঘটনা নহয় আৰু তেওঁলোকৰ সন্তানকেইটাৰ কিন্তু ভাষ্য মানে অতি প্ৰশংসনীয় লাজ লাগিছে সঁচাই লাজ লাগিছে মানে বৰ্তমান মানুহবোৰৰ কি হৈছে কি মানুহখিনি খুলিবই নোৱাৰি যোৰহাটৰ বাহনাৰ কাণ্ড একেবাৰে একদম মানে ৰজনজনাই আছে তেওঁৰ জীয়ৰীৰ ভাষ্য শুনিলে মানে খং গৈ একেবাৰে মূৰৰ ওপৰত উঠে তেওঁ কি কৈছে যে তেওঁক ফুড দিছে শেল্টাৰ দিছে ঠিক আছে ফুড দিছে শেল্টাৰ দিছে যদি ফুড শেল্টাৰ দিছিলি তেন্তে হ'লে আজি মাতৃৰ বডিটো এনেকুৱা কেনেকৈ হ'বলৈ পালে ইমান বেয়া অৱস্থাটো দুদিনত হোৱা ঘটনা নহয়তো তেওঁ চাগে অসমীয়া কথা ক'বলৈ লাজেই পায় নেকি তেওঁক ৰিপৰ্টাৰজনে সুধি আছে অসমীয়াত তেওঁ বুজিও পাইছে তেওঁ উত্তৰ দিছে ইংলিছত মানে আচৰিত একেবাৰে বেলেগেই আৰু তেওঁলোকে যেতিয়া কথাবোৰ কৈছিল তেওঁলোকৰ মনত যে মাক যে ঢুকাইছে ইমান কোনো ক'তো মানে দুখ নাইকিয়া তেওঁ পুত্ৰৰ ভাষ্যও ভালকৈ শুনিছোঁ বাৰ শুনিছোঁ আৰু লগতে জীয়ৰী ভাষ্যও শুনিছোঁ ইমান ক'তো দুখ নাই যে তেওঁলোকৰ মাক ঢুকাইছে আৰু তাতে তেওঁৰ পুতেকৰ আপোনালোকে শুনিছে চাগে বুঢ়ী ইউজ কৰিছে নিজৰ মাকক বুঢ়ী কৈছে কেনেকৈ ক'ব পাৰে আৰু মৰাৰ পিছত আৰু জীয়ৰীয়ে নিজৰ মাকক ব্লেম কৰিছে কি তেওঁ অসমীয়াত কিছুমান বেয়া কথা কয় কিহৰ কাৰণে কয় নিজৰ ঠিক আছে বাৰু কৈছে এতিয়াতো তেওঁতো মৰি গ'ল তেওঁ আহি ক'বও নোৱাৰে যে নাই কোৱা বুলি বা কি হৈছে কথা তেওঁ ক'ব নোৱাৰে কিন্তু মৰাৰ পিছতো তেওঁ মাকক মানে ব্লেম দিবলৈ এৰা নাইকিয়া 9 মাহ 10 দিন নিজৰ মাকে যেতিয়া তিনিওটাকে সন্তান 9 মাহ 10 দিন পেটত ধাৰণ কৰি পেলাই জন্ম দিছে আৰু তাৰপিছত সন্তানৰে ইমান মানে দায়িত্বহীনতা যে মাক নিজৰ ৰুমত গেলি পচি গ'লগৈ মৰাৰ পিছত শেষত এটুপি পানী দিবলৈ ওচৰত কোনো নাই এজন থাকে গেংটকত এজন থাকে কেলিফৰ্ণিয়া আৰু এগৰাকীটো একদম লগতে থাকে কি আচৰিত যেতিয়া মোৰ মাৰ কথা কৈছোঁ প্ৰত্যেকগৰাকী মাকে এনেকুৱা এতিয়া কিবা এটা গা বেয়া হয় ন মাকবোৰে গোটেই ৰাতি মনত আছে সৰুতে মা ৰাতি নুশুৱে জ্বৰ উঠে মায়ে একদম মূৰৰ বিছনাখনৰ শিতানত বহি লৈ আপোনাৰ বাতিত পানী ল'ব ঠাণ্ডা পানী লৈ মায়ে অকণমানি ৰুমাল এটা লয় ৰুমালটো লৈ তাত তিয়াই আপোনাৰ এনেকৈ টুকি পেলাই মাথাত দি থাকে যেতিয়ালৈকে জ্বৰ ঠাণ্ডা নহয় মাথাৰ পৰা জ্বৰ ঠাণ্ডা নহয় তেতিয়ালৈকে মায়ে সেইটো কৰিয়ে থাকে নিজে লাগিলে সাৰ পাই থাকক আৰু যেতিয়ালৈকে আমি নাখাওঁ মাও নাখায় আমাৰ গা বেয়া হ'লে এনেকুৱা মা আমি যদি কেতিয়াবা থেপেচ পাতি পেলাইও শুবলৈ যাওঁ ভাত নাখায় মায়ে জগাই হ'লেও খাব সেই সময়লৈকে মায়ে ভাত নাখায় তেতিয়ালৈকে আমি নাখাওঁ হয়তো চাগে আজি তেওঁলোকে অনুভৱ কৰিব পৰা নাই মাক মৰি গৈছে কিন্তু মাকৰ যে এবচেঞ্চটো এদিন ফিল কৰিব যে মা নহ'লে কি হয় মা কি মাৰ আপুনি মাৰ ডেফিনিশ্যন দিব নোৱাৰে আপুনি শেষ নহ'ব মাৰ ডেফিনিশ্যন দিবলৈ গ'লে আচৰিত কথা মানুহগৰাকী দেহাটো গোটেই মানে গেলি পচি এদাই হৈ গ'ল নায়ে বুলি ক'ব পাৰি তাৰপিছতো তেওঁলোকৰ ওচৰ চুবুৰীয়া মানুহ কোনো গম নাপালে বৰ আচৰিত কথা অলপ মানুহ গোন্ধ নাপালেনে তেওঁৰ আৰু এজন পুত্ৰ আছে বুলি কৈছে যিজন আপোনাৰ কেলিফৰ্ণিয়াত থাকে তেওঁতো খবৰেই নাইকিয়া নিজৰ যে মাক ঢুকাই গৈছে একো খবৰ নাই আজি নিউজত দেখা পাইছোঁ তেওঁৰ যিজন পুত্ৰ ঘৰত আছিলে যিজনে তেওঁৰ ডেড বডিটো দেখিছিলেহি তেওঁ মাথা ঘূৰাইছে তেওঁ কৈছে মোৰ গাটো ভাল নহয় মই বাইট দিব নোৱাৰোঁ তেওঁ গা বেয়া এইটো কাৰণে হোৱা নাই যে তেওঁৰ মাক ঢুকাই গৈছে মোৰ লাগিছে যেন তেওঁ এইটো ভাবিছে তেওঁ প্ৰথমতে ভবা নাছিল যে এইটো ইমান ডাঙৰ হ'বগৈ কথাটো গৈ পেলাই তো তেওঁ গম পাইছে যে কথাটো বহুত ডাঙৰ হৈছে তেওঁৰ বিষয়ে মানুহে কি ভাবিছে তেওঁ গম পাই গৈছে তেওঁ ভয় খাইছে তো ভয় খাই তেওঁৰ গা বেয়া হৈছে বেলেগ একো নাইকিয়া এইবোৰ আচলতে সন্তান নহয় এনেকুৱা সন্তান থকাতকৈ নথকাই ভাল এনেকুৱা সন্তান মানে জন্ম দিয়াতকৈ জন্ম নিদিয়াই ভাল যদি সন্তান তুলিছে অকল শিক্ষিতই নহয় তেখেতসকলক সংস্কাৰ দিয়ক যাতে ভৱিষ্যতে গৈ এজন আদৰ্শৱান ব্যক্তি হয় তেওঁ এনেকুৱা সন্তানৰ আমাৰ সমাজত কোনো দৰকাৰ নাইকিয়া যি নিজৰ মাতৃক চিনি নাপায় বিশেষ নকওঁ আৰু
মানে মোৰ ভিডিঅ'টো বনাবলৈ মন নাছিলে আচলতে। মই আগতেও ভিডিঅ' চাওঁ, এনেকৈ কিবা এনেকুৱা বিতৰ্কিত ভিডিঅ' ওলালে চাওঁ, ক'ব মন যায় কথাবোৰ, নিজৰ মনৰ মানে ভাৱবোৰ প্ৰকাশ কৰিব মন যায়। তেতিয়া মই প্ৰকাশ কৰিব পৰা নাছিলোঁ। যেতিয়া এতিয়া ইউটিউব চেনেলটো খুলিলোঁ, ভাবিলোঁ মই এনেদৰে মোৰ নিজৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰোঁ। তো মোৰ মানে মনৰ ভাৱটো জনাব আপোনালোকৰ কেনেকুৱা, মানে কি ভাবিছে যে এনেকুৱা সন্তান আমাৰ সমাজত দৰকাৰ হয় নে নহয়। আৰু যদি আমি সন্তান ডাঙৰ কৰিছোঁ তেনেহ'লে সঁচাই এতিয়াৰ পৰা ভাবক, গৰ্ভত থিতাপি হোৱাৰ পৰাই ভাবক যে আমি আমাৰ সন্তান কিদৰে ডাঙৰ কৰিবলৈ কি সংস্কাৰ দিম আমি। ধন্যবাদ।